নমস্কাৰ সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আৰু আজি যিহেতু মাঘ বিহুৰ উৰুকা, তো সকলোলৈকে মোৰ ফালৰ পৰা মাঘ বিহুৰ হিয়াৰ ভৰা ওলগ জনালোঁ। আৰু আপোনালোকৰ বিহু আয়োজন কেনেকুৱা চলিছে কমেণ্ট কৰি জনাব। আৰু বহুত দিনে হ'ল মানে ভিডিঅ' একো দিয়াই হোৱা নাই মানে এইটো আমাৰ চেনেলটোত। তো ভাবিছোঁ আজি বিহু বুলি এইটো ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ বুলি। তো আপোনালোকেও সহায় সহযোগিতা আগবঢ়াব বুলি আশা থাকিল। তেন্তে আৰম্ভ কৰিছোঁ আৰু চাই থাকিব ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আৰম্ভ কৰিছোঁ আৰু চাই থাকিব ভিডিঅ'টো। আৰু এইটো ক্লিপ মানে কালিয়ে হয় দেই। তো কালি যিহেতু পিঠা খুন্দিছিলোঁ ন, তিল পিঠা, তাৰে মানে অকণমান ভিডিঅ' কৰি মেলি থৈছিলোঁ। আৰু এতিয়া পিঠাখিনি খুন্দি মেলি লওঁগৈ আৰু এতিয়া সন্ধিয়াও হ'লগৈ। তো পিঠাকেইটা পৰি আছোঁ আৰু মই এখেতে ধুনীয়াকৈ ভিডিঅ' কৰি দিলে। আৰু মোৰ পিঠাকেইটা কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। আৰু মানে আজি পিঠাকেইটা পুৰিবলৈ বহুত বেছিয়ে ভাল লাগিলে, মানে এটাও নাভাঙিলে। মানে কেতিয়াবা প্ৰথমকেইটা একেবাৰে ভাঙি যায় ন, আজি যিহেতু এটাও নাভাঙিলে তো বেছি মনটো বহুত ভাল লাগিছে মানে। তো সেয়াই মানে নাৰিকল দি আৰু তিল চেনি দিয়ে পুৰি দিলোঁ। মানে তিলখিনি ভাজি মেলি থ'লোঁ, কিন্তু খুন্দিব এলাহতে থাকি গ'ল আৰু দিয়া নহ'ল। মানে আকৌ মানে পিছত আৰু কেইটামান খুন্দিব লাগিব আৰু ভালকৈ। তেন্তে চাই থাকক আৰু ভিডিঅ'টো দেই। আৰু এইফালে এতিয়া মেজি ঘৰলৈ যাওঁ বুলি ওলালোঁ। আৰু এখেতক মানে ফটো একপি মাৰোঁ বুলি কৈ ভিডিঅ' কৰি দিলোঁ দেই। তো তেন্তে যাওঁ এতিয়া মেজি ঘৰলৈ সেৱা কৰি আহোঁগৈ। ক'ত যাবি দেখোন? আমি ক'ত যাম এতিয়া? ভাত খাব যাবা? মেজি ঘৰত যাওঁ গৈ দেখোন। আৰু এয়া মেজি ঘৰ আহি মেলি পালোহি। আৰু সকলো পুৰুষ মহিলা সকলোৱে আহি মেলি লগে ভাগে এসাঁজ খাওঁ বুলি মানে মেজি ঘৰত উপস্থিত হৈছেহি। আৰু মানে প্ৰত্যেক বছৰে মহিলাসকল খোৱা নহয় দেই, কিন্তু এইবছৰ যিহেতু মহিলাসকলকো মানে খাবলৈ বুলি মাতিছে, তো আহিছে আৰু মহিলাসকলো খাবলৈ বুলি। আৰু মই যিহেতু সেৱা কৰিবলৈ আহিছিলোঁ, তো সেইকাৰণে আৰু এইফালে বাবা মৰম লগাই লগাই মাজনী কৰি দুপাজনী মাজনী যিদিনা তোমাৰ সকল ঘৰে কাষতে পাম। মৰম কৰি কৰি মৰম কৰি কৰি মাজনী হাঁহিৰে বহুৱাম। মাজনী মৰমে কন্দুৱাম, মাজনী যৌৱনৰ নদী দুয়োনো আজি পিছদিনাখনৰ ৰাতিপুৱা আৰু তো ৰাতিপুৱা মানে এখেতে বেটাক লৈ মানে মেজি জ্বলোৱা চাবলৈ বুলি আহিছিলে। আৰু এয়া মেজি জুই জ্বলিলে আৰু বিহু বিহু কৈ মেলি আজিৰ পৰা আৰু বিহু শেষ দেই। মানে মেজি জ্বলাবলৈহে বাট চাই থকা নিচিনা হয় আৰু কিমান দিনৰ পৰা হেঁপাহে ৰখি থকা হয় ভোগালী বিহুটোৰ কাৰণে। আৰু এয়া তো জ্বলাই মেলি আছে আৰু তো সকলোৱে তেনেকৈ
আৰু এইফালে মেজি জুই জ্বলিবলৈ আৰম্ভ কৰিলে আৰু তো সকলো অসমবাসী ৰাইজকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা উলগ জনালোঁ আৰু আপোনালোকৰ আহিবলগীয়া দিনবোৰ যাতে সুখ সমৃদ্ধিৰে ভৰি পৰক আৰু সকলো ভালে কুশলে থাকক। তো সেয়াই আৰু ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব আৰু এইফালে মেজি জুই জ্বলি শেষ হ'ল। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ আৰু ভাল লাগিলে শেষত কমেণ্ট এটা কৰিব আৰু তেন্তে আজিলৈ